বাকী ওলাইছোঁ এতিয়া মই টিফিন লৈ দেউতাৰ কাৰণে টিফিনত এতিয়া বৰ্তমান দেউতাক মৰ্ণিঙত অ'টছে দিব দিছে চ' অ'টছ আৰু এটা কণী বইল কৰি দিছোঁ টিফিন আজি সম্ভৱতঃ আমাৰ লাষ্ট দিন হ'ব হস্পিটেলত দেউতাক আজি ৰিলিজ দিব ফাইনেলি কালি ইভিনিঙত ডক্টৰ আহি চব চাই গ'ল চব পেৰামিটাৰ দেউতা অ'কে আছে গতিকে টেনশ্যন নাই এতিয়া যাওঁ এতিয়া টিফিনটো খুৱাই গতিকে দুপৰীয়া ভাতটো ঘৰতে খাব আৰু দেই তেনেকুৱা আশা কৰিছোঁ কি হয় চাওঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰি দেউতাৰ লগত বহিছোঁ মোৰতো চাহ তাহ খোৱা নহ'লে এনেকৈ মই বহি আছোঁ সেইফালে সেইগৰাকী দেখিছে চাহ তাহ লৈ আনিছোঁ এনেকুৱাহে শাহু লাগে মানুহক ন ৰাতিপুৱা বোৱাৰীক চাহৰ যোগাৰ ধৰা আৰু কি উলিয়াইছে লগত আপুনি ইডলি আৰু হেৰি কি বুলি কয় কচুৰি বা কচুৰিকেইটা বৰ ধুনীয়া আপুনি খালে নে খালে দুটা ইডলি এটা কচুৰি খাই দেউতাই বেয়া পায় আমাৰ মানে কি হৈছে এজনটো ৰখীয়া লাগিল মই অহাৰ কাৰণে মাক মই অকণমান দেৰি যাওঁ মা গোটেই ৰাতি আছে কেনেকুৱা লাগিলে ৰাতি থাকি ৰাতি থাকিব মাজে মাজে চাকি বহি লাগিব পানী খাওঁ খাইছে কেইদিন হ'ল ভালকে খোৱাই নাই ক'বহে নোৱাৰে কেইদিন হ'ল ভালকে খোৱাই নাই আৰু আমাকো ভালকে শুবলৈ দিয়া নাই তাৰ উপৰিতো কথা কাণ্ড আছে আমি মানে চবেই থাকিছো যদিও মা মানে চবতছে বেছি আছে ইয়াত বেছি আছো ইয়াত আৰু মা হয় ৰাতিটো গোটেই ৰাতি থাকে নহ'লে গোটেই দিন থাকে মা মানে বেছি আছে আৰু দেই মাৰ হাৰাশাস্তি হৈছে আপুনি কিন্তু ফিটিং থাকিব লাগিব মোৰ হাৰা নাই ল'ৰাৰহে হৈছে ল'ৰাৰহে বেছি উৎপাত আপোনাক পিছে মই মাংসৰ জোল অকণ খুৱাই দিওঁ নাখাওঁ দে মাংসৰ জোল খালে একদম একেবাৰে তাগৰা হৈ গ'লে মা মানে দুৰ্বল হৈ গৈছে মানে মুখত জোচ আছে মানুহজনী কিন্তু ভিতৰে দুৰ্বল হৈ গৈছে টোপনি যোৱা নাই ভালকে থাকিলে ক'ত টোপনি ঘৰত গৈ পেলাই যাওঁ আজি ৰিলিজ দিব আৰু দিয়ক ইডলি দিয়ক ইডলি আৰু চাহ লৈ আৰু কচুৰি আছে কচুৰি মানে অন্য হোটেলৰ নিচিনা নহয় ইয়াৰ কচুৰিকেইটা একদম ধুনীয়া তেলত বনোৱা বিৰাট ভাল আৰু কেইটামান অপেক্ষাত সঁচাকৈ আপোনালোকে আহিলেতো খাই আমিতো এনেকুৱা লাগিছে পাছত ঘৰলৈ গ'লেও কেতিয়াবা চাহ কাপ খাবলৈকে আহিব লাগিব আমি কচুৰিকেইটা বিৰাট ধুনীয়া চিঙৰাকেইটা বিৰাট ধুনীয়া সেয়াই আৰু ন আজি দেউতাই ভাল পালে চব ৰিপৰ্ট নৰ্মেল আছে দেউতা আমি যাম চব চাহ একাপ লাষ্ট খাইছোঁ আৰু তাৰপিছত যামগৈ আমি 12টামান বাজি যাবগৈ পাৰিম দিয়ক এতিয়া ইয়ালৈ আমাৰ টিকলু আহিলে টিকলু হাই আমি কি খাম এপল খাম নে গ্ৰেপছ খাম তাক কওঁ মই এপল খাম বুলি সি ক'ব গ্ৰেপছ খাওঁ আৰু সি যদি কয় মই যদি কওঁ গ্ৰেপছ খাম বুলি সি এপল খাব কি খাবা এপল খাবানে কি খাবা দে যে গ্ৰেপছ খাব অ'কে আমি গ্ৰেপছ খাম দেই গ্ৰেপছ হ'ব দেখিলে আমি এপল খাওঁ বুলি ক'লে সি গ্ৰেপছ খাওঁ কওঁ অৰ্থ দিব কৈছে মায়ে আহি পেলাই আকৌ এপল দিছে মই ঠিক আছে মালে মানে নন ষ্টপ ফোন কৰি আহি আছে আৰু কি হ'ল প্ৰথম যিকেইদিন আমাৰ আছিলে সেইকেইদিন আমি কাকো জনোৱা তেনেকৈ নাছিলোঁ মানে নিজেই ইমান ঠিককৈ নাছিলোঁ যে সেইকাৰণে জনোৱা হোৱা নাছিলে এইজনী আমাৰ ছোৱালী এক্সাম দি আহি গ'ল কেনেকুৱা হৈছে এক্সাম পঢ়াবলৈ একো সময় পোৱা নাই যি নিজে নিজে পঢ়িছে তেনেকেই ভালকৈ পঢ়াবলৈ একো সময়ে পোৱা নাই তাতে ক্লাছ 3 এইবাৰ পৰা পৰীক্ষাবোৰ অকণমান টানো হয় ছাবজেক্টো বেছি হয় ষ্টিল সময় নাই পঢ়াবলৈ নিজে নিজে পঢ়ি দিছে ন আৰু এতিয়া হস্পিটেলৰ পৰা আহিলোঁ এয়া দেখিছে মোৰ মেইন কাম হৈছে টিফিনটো মোৰ মেইন কাম ৰাতিপুৱা সেই দেউতাক অ'টছ খুৱাই থৈ আহিলোঁ এতিয়া মই বনামগৈ দেউতাৰ কাৰণে ভাত চিম্পল কালি মাংস দিছিলোঁ যে সেইকাৰণে আজি মাংস দিব নোৱাৰোঁ আজি কণী দিম দেউতাক চ' কণী ভাত নৰ্মেল খোৱাটোত কোনো এতিয়া কথা নাই মানে নৰ্মেল যেনেকৈ খাওঁ আমি মানে তেনেকৈয়ে খাব পাৰে দেউতাই সেইকাৰণে চব নৰ্মেল আৰু সেইকাৰণে মই এতিয়া নৰ্মেল ভাত দাইল ভাজি বইল কণী সেনেকৈ দিম আৰু পাছত এতিয়া গা পাটো ধুৱাই লওঁগৈ ঘৰটোকে ৰাতিপুৱা এতিয়া গ'ল যে ৰাতিপুৱা আকৌ জ্বৰো হৈ আছে কিন্তু ৰাতিপুৱা পানী ইমানকৈ দিয়া নাই এজনৰ এনেই গা বেয়া আৰু গা বেয়া বহাই দিবলৈ মন নাই আৰু এতিয়া মোৰ খানা বনাই হৈ গ'ল গাটো একেবাৰে ধুই লৈছোঁ দিনটো নহ'লে এনেকৈ ঘূৰি ফুৰা ইমান টায়াৰ্ড লাগে মূৰটো ধুব লগা হৈ আছে ধোৱা নাই কিন্তু এতিয়া মই খানাটো পেকিং কৰিলোঁ ইয়াত মানে কি হয় প্ৰণৱ মা মই আমি তিনিটা আজি হস্পিটেলত থাকিম মই দুটা নাহে আৰু প্ৰণৱ আৰু মা তাহাঁতি তাতে থাকিব দেউতা তিনিজনৰ কাৰণে খানাটো পেক কৰি লৈছোঁ মই ইয়াতে টপাটপ কিবা অকণ খাই ল'লোঁ আৰু
চ' ইয়াতে মই একদম চিকেন চুপ টাইপতকৈ মই এখন লোকেল চিকেনৰ এখন আঞ্জা বনাইছোঁ, একদম চুপ নিচিনা হৈছে। তো ইয়াতে লগতে আছিলে নেমু। তো এইটো মই দেউতালৈ স্পেচিয়েলি, দেউতা আৰু প্ৰণৱ আঞ্জাটো পিছে দুয়োটাই খাব। কাৰণ কি ডক্টৰে কৈছে যে দেউতাৰ একো নহয়, আমি যেনেকৈ খাওঁ নৰ্মেল তেনেকৈ খাব পাৰি, কাৰণ কি মই মা মছলাটো দিয়া নাই, নৰ্মেল হয়। চ' খাব পাৰিব দেউতাই। এইটো ইয়াত আছে দাইল আৰু ভাজি। ইয়াত এক্সট্ৰাকৈ মই অলপমান ভাত লৈ লৈছোঁ। দেউতাৰ ভাতটো মানে কি হৈছে অলপমান বেছিকৈ হুইচেল মাৰিব লগা হৈছে যে, তো দেউতাৰ ভাতটো মই এক্সট্ৰাকৈ লৈছোঁ। প্ৰণৱৰ ভাত আৰু মাৰ ভাতটো এনেকৈ মই এক্সট্ৰাকৈ লৈ লৈছোঁ। আগত মই এনেকৈ ধৰণে মেংগ' জুচ বনাই লৈছোঁ, চবেই খাব পাৰিব, চবৰ কাৰণে এনেকৈ ডাব্বাত ভৰাই জুচ চুচ লৈ লৈছোঁ। মানে কি হৈছে জানে, আজি ইমানখিনি মানে মই ৰাতি বনোৱাটো মোৰেই হয়। দুপৰীয়া মা আহে এবাৰ, তেতিয়া মায়ে অলপমান বনাই থৈ যায় ৰাতি, আৰু এইখিনি এতিয়া মই বনাই ল'লোঁ। আমি যদি নাখাওঁ, মই মাহঁতো কৈছোঁ, মাহঁতে যদি নাখায় দুৰ্বল হৈ যাব ন, আমি দেউতাক ধৰি লওক চাব লগা আছে। তো সেইকাৰণে মই এইখিনি বনাই লৈছোঁ। এতিয়া মই যাওঁ হস্পিটেললৈ। এতিয়া আমাৰ চবকে খোৱা বোৱা কৰা হৈ গ'ল। এতিয়া দেখিছে প্ৰেছক্ৰিপশ্যন দিছে, এখন দিছে, ইয়াতে কিবা কিবি আনিব লাগে। ইয়াতে আমি যিহেতু অপেক্ষাত আছোঁ, ইয়াৰ চাৰ্ভিছ যিটো কেণ্টিন আছে, যিখন ফাৰ্মাচী আছে সেইখন 24 আৱাৰ্ছ অ'পেন থাকে। তো যেতিয়াই দৰকাৰ হয় তেতিয়াই ল'ব পৰা যায়। আৰু এনেকৈ ৰাতি ল'বলৈতো সুবিধাও হয়, ভিৰটো কম হয় যে, তাতে দিনটো ইমান ভিৰ, লাইন লাগি যায় দীঘলীয়া। চ' এই দৰৱখিনি মই কাইলৈ ৰাতিপুৱালৈ লাগিব, আজি নালাগে। কিন্তু এতিয়াই লৈ থওঁ, ৰাতিপুৱাৰ যিখিনি কেৱচ আছে সেইখিনিৰ পৰা অকণমান ৰেহাই পাম, সেইকাৰণে হৈছে এতিয়াই লৈ লওঁ। আৰু সেয়াই দেউতাই বৰ্তমান বহুতখিনি ভাল পাইছে। আমি 2 এদিনতে ডিচাৰ্জটো পাম আৰু যাম ঘৰলৈ।